কৈছো না পিছে পিছে আহি থাকো তই যাবি মোৰ ঘৰলে ঠেং ভাঙি দি নকৈছো যাওক এই গাড়ীয়ে মানুহে উৰিবি কোনোবা দিনা কিহৰ কাৰণে উৰিছো আপুনি মোক শাসন কৰিব লাগিছে নে নালাগিছে আৰু যে গাড়ীখনৰ ওচৰলৈ যাবলৈ মোক মানা কৰিব লাগিছে নে নালাগিছে তোক বাহিৰটোহে চাফা কৰিবলৈ দিছিলো মই যদি পাছে ভিতৰতো কৈছো কিয় কৰিছ বাহিৰটো যদি চাফা হৈছে ভিতৰতো চাফা হৈছে তাত কিয় দিলি মই সেইটো চাবি থোৱা জেগা বুলি পাক মাৰি দিলো গাড়ীখনে যিটো চিঞৰ মাৰিছে মাই ডগ সেইখন আপুনি গাড়ী কিনিছে 245 কি হ'ল মই লিক্স ল'বলৈ নাচা মই গাড়ী লিক্স ল'ব গুড মৰ্ণিং সুস্মিতা মৰ্ণিং আইজ তোমাৰ আৱা অলপ দেৰি হ'ল ক'ত দেৰি হৈছে ঠিক টাইমতেতো পাইছোহি না বেলেগ দিনবিলাকতকে আজি 20 মিনিট অলপ দেৰি হৈছে বাকলি মই কেইটা বজাত আহোঁ কেইটা বজাত যাওঁ সেইবোৰ পুৰা নজৰ দি থাকা ন নজৰ মাৰা নাই বাবা কথাটো কৈছো নজৰ দি নাথাকিবা দেই মই বেয়া পাওঁ কৈছো একদম নজৰ নাই মাৰা বুলি আচ্ছা তোমাৰ আজি দেৰি কি হ'ল কিয় তোমাৰ কিবা প্ৰব্লেম হৈছে নহয় তুমি খুব ডিচিপ্লিন আৰু চিনচিয়াৰ ছোৱালীটো সেইকাৰণে আজি দেৰি হোৱাৰ কাৰণে সুধিছো মই কি বুলি ক'লা চিনচিয়াৰ আৰু ডিচিপ্লিন হা আহাচোন আহাচোন ক'ত ছাৰকেতো তুমি মোৰ কথা কৈ দিবা আহাচোন ছাৰক কিয় ক'বা লাগে আহা না কৈ দিবা আহা নাই তুমি আহা ক'বা আহা না আমাক ক'লে ভাল হ'ব প্লিজ একো নহয় গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ আহোঁতে ভাত খাই আহিলে চালে বেৰে কোবাই কথা কৈ নাথাকিবা আচল কথাটো কোৱা মানে ছাৰ মোক আপুনি কেনেকুৱা পায় মানে কামে কাজে মোক ছোৱালীজনী আপুনি কেনেকুৱা পায় কি ক'ব বিচাৰিছা চিধাকে কোৱা মানে ছাৰ মই সুধিব খুজিছো যে মোৰ প্ৰতি থকা আপোনাৰ মনোভাৱ কি মাথাটো গৰম কৰি নাথাকিবা দেই বিউটি আমি যাওঁ নেকি ৰবা ছাৰক কথাটো কৈ যোৱা কি কথা নোকোৱা কিয় কি হ'ব লাগে বাহিৰত যে কৈছিলা কথা দুটা কি হৈছে তোমাৰ কি ক'ব লাগে সুস্মিতাই মানে ছাৰ সুস্মিতাই মোক লগ পোৱা দিনৰে পৰা ধৰি আজিলৈকে অধ্যয়ন কৰি মোৰ বিষয়ে দুটা গুৰুত্বপূৰ্ণ মত আগবঢ়াইছে হয়নে হয় ছাৰ কি গুৰুত্বপূৰ্ণ মত বা ছাৰ সেইটো আপুনি সুস্মিতা মুখেৰে শুনক কোৱা তুমি যথেষ্ট মোক ডিচিপ্লিন আৰু চিনচিয়াৰ বুলি কৈছিলা মানে ছাৰ আমি বিউটিক ডিচিপ্লিন আৰু চিনচিয়াৰ বুলি কৈছিলো হেল্ল' শুনা না তুমি সন্ধ্যা আহি মোক লৈ যাবাহি থানাৰ পৰা চাওচোন যদি টাইম পাওঁ আহিম বাৰু তেনেকুৱা নকৰিবা মই ফচি যাম দেখোন ৰাতিপুৱা আহিছো না মই আপুনি গুচি গ'ল আকৌ নহয় তুমি দেৰি কৰিলা যে মই সেইকাৰণে গুচি আহিলো আৰু পইচাটো দিম দিয়া তুমি সন্ধ্যা মোক নিবলৈ আহিবা যে মই একেলগে মিলাই দিম দিয়া এই শুনা না তুমি গাড়ীখন ভৰাই দিয়া কিবা এটা কৰি চাবিটো চাবি এতিয়া মোৰ লগতহে থাকিল তেনেহ'লে সন্ধিয়া ভৰাই দিম হ'ব ঠিক আছে ৰাখো দেই হেল্ল' নাৰাখিব বৈচোন হেল্ল' শুনকচোন মই মানে ষ্টাৰ দিয়ালৈকে দিছো হা তাৰপিছত ইন্দুকুটি চিন্দুকুটি চব জ্বলাইও দিছো তাৰপিছত সোঁফালৰ খুটিটো মই গছক মাৰিও ধৰিছো তাৰপিছত কি কৰিব লাগিছে কি ক'লে বাপেৰৰ মূৰটো বুলি ক'ব পাৰে আপোনাৰ নকৈছে আপোনাৰ ড্ৰাইভাৰটোৱে মোক গালি পাইছে বাপেৰৰ মূৰটো ছাৰ কেনে পালে কি মতবাদটো কিহৰ মতবাদ ছাৰ সুস্মিতাই মোৰ প্ৰতি আগবঢ়োৱা দুটা গুৰুত্বপূৰ্ণ মতবাদ আমি যাওঁ আপুনিহে মোক গালি পাৰি থাকে কামত ফাং ফুং বুলি এতিয়া দেখিলে কি ছাৰ জনসাধাৰণে মোৰ প্ৰতি কি ধাৰণা ৰাখে আপুনি দেখিলে তেওঁলোকে মোক কি বুলি ভাবে মই চিনচিয়াৰ ডিচিপ্লিন ছাৰ আজিহে মোৰ মনটো বহুত ভাল লাগিছে বহুত সুখী মই আজি ছাৰ চুপ গেট আউট আউট বুলি কৈছো নহয় ননসেন্স কি কৰিলো ছাৰ আউট জনসাধাৰণৰ মতবাদ ডিচিপ্লিন চিনচিয়াৰ ননসেন্স কি চাই আছ তেনেকে ভিতৰত কিবা গালি পৰা নিচিনা শুনিলো ভিতৰত মই একো নাই শুনাতো হয় নে কেলে দাঁত নিকটাইছ আচ্ছা ছাৰে কিবা হ'লে নেকি কি
এই যে তোমাক চিনচিয়াৰ আৰু ডিচিপ্লিন খোৱাৰ কাৰণে নাই ছাৰে ভাল পাইছে মোক আৰু ভাল হবলৈ উৎসাহ দিছে নাজানো আৰু দেই এইটোক যে কেতিয়াবা মই দুটা ভাঙিম ক'ত যাব আৰু দ্বিতীয় অফিচ তুমি নহয় অথনিয়ে ক'লা দ্বিতীয় অফিচ যাম ইয়াতহে পাইচাৰি কৰি আছা এটা কাম বুলি ভাবিছে নেকি এটা কাম লৈ আপোনাৰ কামটো লৈ ডাইৰেক্ট দ্বিতীয় অফিচ গৈ আছে সৌৰা তুমি ফাং ফুং নকৰিবা মোৰ কামটো সোনকালে উলিয়াই দিয়াচোন আপুনি এনেই বিশ্বাস নাই নেকি মোৰ ওপৰত বিশ্বাস অকণ আছে কাৰণে এইটো সন্দেহ কৰিছো সন্দেহ মানে সন্দেহটো বোলো বাদ দিছো সেইটো কওক সোনকালে কৰি দিয়া না সোনকাল মানে হৈ আছে দ্বিতীয় আহিবতো নতুন দ্বিতীয় আহিব মই কাম কৰি আপোনাক ঘৰ দি থৈ দিয়া, হা ঠিক আছে যাওক কওক যোৱা বৰ কামোৰ মানুহ দেই হা নাই একো নাই আমাৰ এই বিউটি বাক আপুনি কিবা ক'লে কিয় নহয় সুধিছো এনে কওকচোন কিবা ক'লে নেকি কিহৰ কাৰণে সুধিছা নাই এনেই সুধিছো গালি দিলে ন নাই দিয়া ন অথনি দেখোন আপুনি কিবা ধমকি দিয়া নিচিনা শুনিলো হয় নেকি মোৰ ৰুমলৈ মানে কোনোবা আহিলে কাণ উনাই থাকা হয় ছাৰ ভাল কাম কৰা থেংক ইউ ছাৰ চুপ কামৰ কতো নাই কোনে কাক ধমকি দিলে কোনে কাক ভালকৈ মাতিলে সেইবিলাক ধান্দা কামত মন দিয়া কামত কামখন আছে যেতিয়া শুনিমে ন ইয়াত আকৌ মোৰ কি দুখ হ'ল অ' মাই ডগছ মানুহ কেনেকে আছে অ' মই মৰি যাম মই মৰি যাম কেলেকে চলা মিছালকে আছানো এনেকে কথা নকবা মই বহু অশান্তি লাগিছে বৈদ্য গম পাইছে ই বেটা তাৰহে গৰম লাগছে আমাৰ গৰম লাগাই নাই আপোনালোকৰ কথা চেপাত মোৰ কথা চেপাত কিয় তোমালোকে যেনে পাইছে পাইছা মই যেনে পাইছে নোৱাৰিছো কিয় গৰমটো সহ্য এনে একেটা গা ফুলৰ পাহি নিচিনা কোমল নাথাৰ কথা নাছেও দোষী মই যে গাড়ীত অহা যোৱা কৰা মানুহ আছো নে নাছো গাড়ীত যে মই এচিটো খাই আহিছো বাহিৰৰ গৰমটো মই সহ্যই কৰিব নোৱাৰিছো তই কোন গাড়ীত এচি খাই থাকা আকৌ কি কথা কৈছে আমাৰ কি চাও কি এচি হাঁহ মাৰিছে বাইকখন দুষ্টি আকৌ কিয় গুচি গৈছে জ্বলিছে কুঁৱলীও নপৰিছে উমটো ইমান ধোঁৱা হৈছে কিবা জ্বলিছে কি কৈছা কিয় দেখা নাই নেকি কি কৰি আছো মই দেখিছে হলেও তোমাৰ মুখে জানিব বিচাৰিছো কথা চোৱা নাথাকিবি ওলাই ইয়াৰ পৰা আচ্ছা ধোঁৱাটো মানে ভমক তোমাৰ গা পৰা মাৰিছে তুমি জ্বলিছা কিয় কেঁচাই যে পোৱা গাড়ী কিনিছে এচি পোৱা হাঁহ মাৰিছে চব কথা কবি কিন্তু কেকেটা গাড়ীৰ কথা মোক নকবি কি হৈছে বাইলং হা কিবা পুৰা গোন্ধাইছে কি কৈছ কিয় নহয় হয় কিয় নহয় লগতে গীত দি চাব মাষ্টৰ ক'ত যায় মোক চাই ক এই মানুহ চাই পেলাই ক'ব পাৰি নেকি ক'ত যায় তেতিয়াহ'লে ছাতিটো চাই ক ছাতি চাই পেলাই আৰু ক'ব পাৰি ন মই তোক এটা কথা ফিক্স কৰি দিছো যেতিয়াই মোৰ হাতত ছাতি দেখিছ তই গম পাইছ মই গাড়ী ডিউটিত গৈছো তই তাৰমানে কেকেচাৰৰ ঘৰত যাবি কেকেচা যে গাড়ীৰ পৰা নামিব কেকেচা আৰু বেলি মাজত মই আহি যাম বৰ ভাল কামত লগাইছে কেকেচাৰে গাড়ীৰ লগত যে টকৰ ৰাখিছে বৰ ভাল কাম কৰিছে মোক বহুত বিশ্বাস কৰিছে মই জানো তো কেকেচাৰে তোক কিয় বিশ্বাস নকৰো গাড়ী চাবি দি দিছে কি গাড়ীৰ চাবি চাং দেখোচোন হ'ব দে দুখ কৰিব নালাগে গাড়ীৰ চাবিও দিছিছো ন কিয় নহয় হয় কিয় নহয় লগতে গীত দি চাবি এটাও দিছি হ'ল গীত দি যে পিছফালে বাকচটা আছে জিকিৰ চাবি ল ভালকে থাকিবি দেই ভালকে কাম কৰিবি কৰিম কমল তইও ভালকে থাকিবিছো মই কেইদিনমান নাহিম চাগে আৰু আৰে তই গাড়ী ধুবাইহে যাবি আমেৰিকা নাজানো হয়তো যা ভালকে কৰিবি দেই মই যা
কি হ'ল হে তোমাৰ এফালে আহিছিলো কুকুৰে খুন্দা মাৰি ধৰাৰ কাৰণে আকৌ উঠি দিছে কি হৈছে হে তোমাৰ মম মৰম আমাৰ কেকেচাই যে গাড়ীখন মই জানো নহয় কেকেচা ভিতৰতহে বহিছে অ বাকী মোচা পৰা ধোৱালৈকে চব দায়িত্ব মোক দিছে অ হে অ চকাৰ পৰা একে ওপৰলৈকে মই ধুইছো মানে বডিলৈকে একে মই ধুইছো কেকেচা হাতে নিদিছো এই তাৰমানে তুমি কেকেচা গাড়ী ধোৱা লৈছো ন ময়ে কৰিছো হওক দিয়া কম কথা নাই বাৰু 2.5 লাখ টকাৰ সম্পত্তি এটা তোমাক যে ধুবলৈ এৰি দিছে বৰ ডাঙৰ কথা দেই অ মই চাওমাদা মৰম মৰম কেকেচা নিচিনা মৰম কৰা মানুহ চাগে মই জীৱনতে নাপায় এই নোপোৱা মই কৈছো আহিছো যোৱা যোৱা কৃষ্ণহে বুলিছো লাগি থাকা এইটো গোটেইটো আল্লাহদিনৰ চাকিৰ পৰা ওলোৱা ফিৰিংটোহে যোনে যি কামত লগাই লাগি থাকে আৰু দেই কি হ'ল থানালৈ যে কোনো অহাই নাই নেকি নে কেনিবা ডিউটি গ'ল আহি কিবা এটা সুধি আছো মই শুনা নাই নে কি শুনি আছো ৰিপ্লাই দিয়া নাই যে নাম মেনশ্যন কৰি কথা নুসুধিলে আমি সাখৰ ৰিপ্লাই নিদিওঁ গোটেইজনী প্ৰধানমন্ত্ৰী তেনেও কি হ'ল নাই একো নাই বিউটি অহা নাই নেকি নাই নাই হোৱা এতিয়া কিউটো নাম মেনশ্যন কৰা নাই তাক কিয় ৰিপ্লাই দিলা আমাৰ মৰ্জি আমি খাক ৰিপ্লাই দিও না দিও ইটস মাই চইচ কি হলে লুটু ৱেইট কি হল বা এই শুনাচোন সাজিয়া কৰি নাথাকিবি না আমি এইসব বালা নাপাওঁ তোমাৰ বাচ্চা নহয় দিয়া এনি টাইম কাজিয়া কৰি থাকিবলৈ মিছৰ হলো আৰু মই এতিয়া ৱেইট আছে আহিবলৈ কিহে পালা না তুই যে কৈছা তোৰ ৱেইট আছে সেইকাৰণে হাঁহি উঠিছে আচ্ছা তোৰ কিমান ৱেইট আছে খুব বেছিতকে বেছি 45 কেজি হা মোৰ 45 কেজিহে আছে আৰু মোৰ যদি 45 কেজি আছে তোমাৰ কিমান কাটা কাটি 20 কেজি মান হ'বনে কি আমাৰ 20 কেজি ৱেইট সন্দেহে আছে মোৰ সটোতো ইনচাল্ট কৰিছা নেকি ঠিক আছে বল ঝুকি লম বল দুইটা হাতত ধৰা ধৰিকে কলৈ যোৱা চাহ একাপ খাই আহোঁ কি কথা কব হা আমাৰ কি 20 কেজি ওজন নেকি হা বল ওজন জুকাই আহো মোৰ কি 45 কেজি নেকি আহাচোন দুইটাই জোখাই লওঁ বল কলৈ যোৱা স্যার আমরা ওয়েটটো জুকি আহো কিয় স্যার ই আমাক ইনসাল্ট কৰিছে আমাৰ বোলে 20 কেজি ওজন সেইকাৰণে আমি তাক জুকি দেখাম ছাৰ ময়ো জুখি দেখুৱাম মোৰ বোলে ছাৰ ৱেইট 45 কেজি মোৰ ৱেইট বাৰু 45 কেজি হ'ব পাৰে নেকি কওকচোন সেইকাৰণে মই ওজনটো জুখি দেখুৱাম পুৰা দুধ কা দুধ পানী কা পানী কৰি দিম স্যার আমরা গৈ থাকো ঐ ৰবা পাগল হৈছা স্যার ই আমাক ইনসাল্ট কৰিছিল কাৰণে হে চুপ বৰুৱা মই তোমাৰ পৰা এইখিনি এক্সপেক্ট কৰা নাছিলো চৰি ছাৰ সৰি স্যার ৰবা কলৈ যোৱা স্যার ডিউটি কৰো ডিউটি কৰে এখন মোৰ টেবুলত থৈ দিয়া মই অলপ ওলাই যাম ওকে স্যার বিউটি অহা নাই নাই হা ছাৰ চব পাইতাই মাৰি আহিছে এইকেইটাই পাইতাৰি মাৰি অহা নাই দিয়ক আমি চৰি বাইদেউ চৰি মাৰিবলৈ আহিছ আৰু বাইকত এনেকে পাঞ্জপাতি মানুহ জাপি আনিছ যে কি কৰিম বাইদেউ উপায় নাই কিহৰ উপায় নাই অ বৈ থানালৈ বৈ থানালৈ কিয় স্বয়ম্বৰ পাতিম মই নাই নাই নাযাওঁ চাবিটো দিয়ক বাইদেউ নাযাওঁ খাওঁ নাম 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 কি হৈছে বিউটি অ ছাৰ সিহঁতলৈ দেখিছেনে একেখন বাইকতে 4টা উঠি আহিছে পাইতাৰি মাৰি অহা নাই দিয়ক আমি তেনেকুৱা ল'ৰা নহয় দেই মুখামুখৰ কথা নকবি থুতৰাই ভাঙি পেলাম একেবাৰে ছাৰ বাইদেউ বুজাকচোন ঐ চিধা থানালৈ যা কিয় ছাৰ
প্ৰশ্ন নকৰিবি চিধা থানালৈ যা বিউটি ছাৰ মই গৈ নোপোৱালৈকে ইহঁতক এৰি নিদিবা হ'ব ছাৰ ঐ তহঁতি খোজকাঢ়ি আহি থাক আৰু ঐ ছাৰ পলাব যদি চেষ্টা কৰ নহয় গম পাবি আকৌ তেতিয়া ঠিক আছে যা ঐ আঁতৰ বাইদেউ অকমান আগলৈ বহকচোন পিছফালে নাতেই নাম বুলি কৈছো নহয় আঁতৰ গাড়ীখন এবাৰ ক'লে গৈছে গাড়ীখন ফুৰিব গৈছে আপুনি মোক ভক পাইছে গাড়ীখন অকলে অকলে ফুৰিবলৈ যাব পাৰিছে যোৱাই অকণ ড্ৰাইভাৰক লৈ গৈছে আচ্ছা আজি অকণ ড্ৰাইভাৰ লগত আছে সেইকাৰণে এই ড্ৰাইভাৰ পাত্তা নাছে মানে তো ড্ৰাইভাৰ অকল ড্ৰাইভাৰ নাছে মোৰ গাড়ী মুঠা মানুহ আছে এই তই ডিটেইলছত গাড়ীৰ কথা কি জানা আপুনি কি জানে মই বহুত জানো আপোনাতকে মই বেছি জানো গাড়ী যে নেগুৱাডাল আছে আপুনি জানিছে গাড়ী নেগুৰ আছে গাড়ী যে কাঠ আছে না এটা উঠি আছে আপুনি দেখিছে গাড়ীত কাঠ আছিলে আচ্ছা সকাম পাতি যে আছিৰটো ভাল কৰিব লৈছে সেইটো হলে নাজানি কি কৰি আছা এইবিলাক তইহে জানা আৰু দেই পৰকে আচিনাটো উঠিছে সেইটোও নেদেখিছে তোমালোক চাৰিওটা মানে একেখন বাইকতে আহিছা হয় তোমালোক চাৰিওটা মানে একেটা অফিচতে চাকৰি কৰা তোমালোক চাৰিওটা মানে একেটা ৰুমতে ভাড়াটো থাকা বেছ 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 মিলাপ্ৰীতি আছে তোমালোকৰ Thank you, sir. একথা পৰম শক্তি বুজিছা তোমালোকে যিটো কাম কৰিছা সেইটো বিৰাট ভাল কাম কৰিছা এনেদৰে সদায় মিলি নীতি শিক্ষা দিব নালাগে আৰু চাব অফিচৰ পৰা আমাৰ ষ্টাফৰে কোনোবা এজন মাতি পঠিয়াইছে তই পটককে গৈ আহ বাহিৰত বৰ ৰ'দ বিউটি নমৰ যা গৈ দে আৰু তহঁতকেইটা আজি তহঁতক কি কৰি আছো চাই থাক বাইদেউ এই আমাক যাবলৈ দিবনে নিদিয়ে প্ৰথমতে সেইটো মনে মনে থাক ডিউটি আছে দেৰি মনে মনে থাক তোমাৰ কাৰণে মই আজি ছাৰৰ পৰা গালি শুনিবলগীয়া হ'ল আমি তোতকে বেছি গালি শুনিছো তুমি দুখ কৰিছা গতিকে বেছি গালি শুনিবাই ন আমি দুখ কৰিছো আমাৰ ৱেট 20 কেজি বুলি সেই ইনচাল কৰিছিল আৰু মোৰ ৱেট 45 কেজি বুলি কোনে কৈছে কি 45 কেজি কেজিৰ হিচাপ দে বডি ৱেটৰ কথা হৈ আছো ইয়াত তোমালোকে বডি ৱেট লৈ কথা পাতি আছা বাহিৰত কি কেছ আহিছে তহঁতৰ কোনোবা এটাই গম পাও নে বাহিৰৰ কেছটো তুমি চম্ভালা আমি এইটো কেছ চম্ভালিম মই কেছ এইকেইটা মানে চা এখনে কাই গাড়ী আছে কাৰ গাড়ী মই নাজানো তই বাৰু নাজানিছ কিন্তু তই আঁতৰাই কিয় নিদিছ কিয় খুচি আছ মই কি জানো কাৰ গাড়ী কিয় আঁতৰাই নিদিছ আৰে মই কিয় আঁতৰাম মই বেলেগৰ গাড়ী আচ্ছা এইখন যে জেগা কেকেচা ফিক্স সেইটো কথা জানিছ কিয় বাৰ বাৰ খুচি আছ কেকেচা আহিছে নেকি কেকেচা বাৰু নাহিছে মইতো আহিছো এতিয়া যদি কেকেচা আহি যায় গাড়ীখন ক'ত ৰাখিছে ইয়াক ফুটে ইফাল ইফাল কৰি দি খুচি থাকিবা আহিছে আচ্ছা নুখুচি যে আছে এতিয়া যদি ঘপকে কেকেচা আহি যায় গাড়ীখন ক'ত ৰাখিছে আৰে তোৰ মূৰৰ ওপৰত ৰাখিবি বা ইমান গধুৰ গাড়ী মই অকলে দাঙিব নোৱাৰিছো দুইটা মিলি দাঙো ঠিক পাগল চব ইহঁতৰ খাতিৰ মই গাড়ীখন বেচিমগেহে চাগে ঐ চাৰিটা বাইকত